শ্ৰোতাবন্ধু নমস্কাৰ। কবিতা, গল্প, নীলাখামৰ চিঠি, সংলাপ, আলোচনাৰ সংগীতৰ এখন মুকলি মঞ্চ অ'পেন মাইক। আৰু এই অ'পেন মাইকৰ অনুষ্ঠান সজাই পৰা মাইক্ৰফোনৰ সন্মুখত মই RJ ৰথাংগপানী। প্ৰিয় শ্ৰোতা, সময় গতিশীল হোৱাৰ বাবে অসমীয়া জাতীয় জীৱনৰ সামাজিক সংস্কৃতিৰ লগত জড়িত বহুতো আপুৰুগীয়া সম্পদ সময়ৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। আৰু এনে এক সাংস্কৃতিক সম্পদ হৈছে বিয়ানাম। শিৱসাগৰৰ ৰাহুল গগৈ আৰু দেৱজ্যোতি নেওগৰ পেঁপা আৰু নেগেৰাত অনুষ্ঠিত হওক এটি বিয়ানাম